যেতিয়া অগ্নিপথৰ যিটো আপোনাৰ স্কিম হয় সেইটো স্কিম আপোনালোকে সবে হয়তো শুনিছে তাৰ সো আজি আমি আলোচনা কৰিম আপুনি এটা পাৰফেক্ট ব্লগ কেনেকৈ বনাব যদি আপোনাৰ এটা ব্লগ চেনেল আছে আপুনি ব্লগ কেনেকৈ বনাব আপুনি এডিট কেনেধৰণে কৰিলে ভাল হ'ব কেনেকৈ ব্লগ বনালে ভাইৰেল হোৱাৰ সম্ভাৱনা থাকে আমি গোটেইখিনি ডিসকাস কৰিম তো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব আমি কিছুমান এনেকুৱা পইণ্ট কভাৰ কৰিম যিবোৰ পইণ্টত আপুনি ফলো কৰিলে হয়তো আপোনাৰ ব্লগ ভাইৰেল হ'ব পাৰে বৰ্তমান ব্লগ চেনেলৰ ক্ৰেজ কিমান আপুনি হয়তো নিশ্চয় জানে আৰু অসমৰ হয়তো আপোনালোকে বহুতো ব্লগাৰ দেখিছে বহুতৰ হয়তো ব্লগিং ভিডিঅ' দেখে বৰ্তমান সময়ত আপোনাৰ ব্লগ দেখিবলৈ সবে পছন্দ কৰে যদি আপুনি এটা ভাল ব্লগ বনায় তো প্ৰথম কথা হ'ল ব্লগ বনাবলৈ আমাৰ মনত কিছুমান প্ৰশ্ন থাকে যে ব্লগ বনাবলৈ হয়তো আমাক ভাল কেমেৰা এটা লাগিব DSLR লাগিব বা GoPro লাগিব বা মাইক লাগিব তেনেকুৱা ধৰণৰ কথা চাওক আপোনাৰ তাত যদি 10 পৰা 15,000 টকাৰ ভিতৰত বা 10,000 টকাৰ ওপৰত যদি এটা স্মাৰ্টফোন থাকে সেই ফোনটোৰে আপোনাৰ ধুনীয়া কেমেৰা কোৱালিটি আহে ধুনীয়া ভিডিঅ' কোৱালিটি আহে তো আপুনি ধুনীয়াকৈ সেইটোৰে শ্বুট কৰিলে আৰু এইটো মই কোৱা কথা নহয় এইটো ইউটিউবে নিজেই কোৱা কথা ইউটিউব ইণ্ডিয়া যিটো অফিচিয়েল ইনষ্টাগ্ৰাম পেজ হয় তাত যদি আপুনি ফলো কৰি থৈছে তেতিয়াহ'লে তেওঁলোকে দিয়া নটিফিকেশ্যনবোৰ আপুনি হয়তো পাই থাকে যে আপুনি ব্লগ কেনেকৈ বনাব ভিডিঅ' কেনেকৈ আপলোড কৰিব ইটছ এণ্ড এভৰিথিং ইউটিউবে নিজে কয় তো আপুনি ফোনেৰে ধুনীয়াকৈ ব্লগ শ্বুটিং কৰিব পাৰে আপুনি ব্লগ শ্বুট কৰি লোৱাৰ পিছত এডিটিং কেনেকৈ কৰিব লাগে সেইখিনি আপোনাৰ কেপাচিটি হয় আপুনি যিমানখিনি ভালদৰে এডিটিং কৰিব সিমানখিনি আপোনাৰ ব্লগটো ভাইৰেল হোৱাৰ চান্স থাকে ফাৰ্ষ্ট আপুনি ব্লগটো শ্বুট কৰিলে আৰু প্ৰথম কথা ব্লগ আপুনি যেতিয়া আপুনি এটা ব্লগ বনাব তেতিয়া আপুনি মানুহটো পুৰা এনাৰ্জেটিক হৈ থাকিব লাগে মানে ধৰক একো নাজানা মানে ধৰক একদম লাহি একদম দেহাত বলচল নোহোৱাকৈ যদি আপুনি কয় আপুনি যদি ব্লগটো ষ্টাৰ্ট কৰিছে যে হেল্ল' এভৰিৱান আজি আপোনালোকক গুৱাহাটীলৈ লৈ যাম গুৱাহাটীৰ ফেঞ্চি বজাৰত কি পায় আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আপুনি তেনেকৈ ক'লে সেইটো হ'ল আপোনাৰ এনাৰ্জেটিক আৰু কিছুমান আছে ধৰক আপুনি একদম লেজিকৈ ক'লে যে হেল্ল' এভৰিৱান এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ এইবিলাক নহ'ব এইবিলাক কৰিলেহে আপোনাৰ ব্লগ কেতিয়াও ভাইৰেল নহয় ভাইৰেল কিয় হ'ব আপোনাৰ ব্লগ মানুহে দেখিব পচন্দ নকৰিব কাৰণ আপোনাৰ ভিডিঅ'ত প্ৰথমৰ পৰা লেজি তো লেজি বস্তুটো মানুহে চাব ভাল নাপায় ন তো মনত ৰাখিব আপুনি এটা ব্লগ বনোৱাৰ আগতে আপুনি যাতে ফুল এনাৰ্জি তো আপুনি মনত ৰাখিব যাতে আপুনি ব্লগ এটা বনোৱাৰ সময়ত পুৰা এনাৰ্জেটিক হৈ থাকে আপুনি যদি ভালদৰে ইন্ট্ৰডিউচ কৰিব নোৱাৰে দেন আপোনাৰ ব্লগটোত মানুহৰ ইণ্টাৰেষ্ট নবহে তো মনত ৰাখিব যাতে আপুনি ইন্ট্ৰডাকশ্যনটো ভালকৈ দিয়ে আপুনি কি দেখাব বিচাৰিছে আপুনি ক'ত গৈ আছে আৰু আপুনি কি দেখাব আপোনাৰ ব্লগটো অলপ ইণ্টাৰেষ্টিং লাগে তাৰপিছত আপোনাৰ কথাটো হ'ল আপুনি চিনেমেটিক শ্বটছ ল'ব সাপোজ আপুনি ফেঞ্চি বজাৰ দেখাব গ'ল গুৱাহাটীত তো গুৱাহাটীৰ ফেঞ্চি বজাৰৰ ব্লগটো শ্বুটিং কৰাৰ পিছত বা আগত আপুনি যেতিয়াই নহওক ল'ব পাৰে আপুনি কিছুমান দোকানৰ হওক কিছুমান গলিৰে হওক ফেঞ্চি বজাৰৰ গলিৰে হওক বা কিছুমান মাৰ্কেটৰে হওক বা যদি আপোনাৰ তাত ড্ৰোন থাকে তেতিয়াতো ভালেই হ'ব ড্ৰোন শ্বট ল'ব পাৰে বা আপুনি ব্ৰহ্মপুত্ৰৰ পাৰতে হয় ফেঞ্চি বজাৰখন ব্ৰহ্মপুত্ৰৰ শ্বট এটা ল'ব পাৰে তাৰ ওচৰত এখন পাৰ্ক আছে পাৰ্কখনৰ শ্বট দুটা ল'ব পাৰে তো তেনেকৈ আপুনি চিনেমেটিক শ্বটছৰ লগত কিন্তু আপোনাৰ মিউজিকো মিলিব লাগিব যদি আপোনাৰ মিউজিকটো মিলে তেতিয়াহ'লে ব্লগ আৰু ইণ্টাৰেষ্টিং হয় আপোনাক মই মিউজিকৰ কথাটো এক্সট্ৰাকৈ কৈয়ে দিম ফেঞ্চি বজাৰ চাপ'জ আপুনি দেখাব গ'ল তাত আপুনি সেইটো ব্লগিঙত অলপ ইণ্টাৰেষ্টিং টাইপ মিউজিক লাগিব মিউজিক ডাউনলোড কৰিবলৈ হ'লে আপুনি ইউটিউবত ন' কপিৰাইট মিউজিক পায়ে যাব আপুনি হয়তো জানে ন' কপিৰাইট মিউজিক বহুত পায় NCS বুলি চাৰ্চ কৰিব ইউটিউবত তাত এটা চেনেল পাব তাৰ পৰা আপুনি যিকোনো মিউজিক ফ্ৰীলি ইউজ কৰিব পাৰে কোনো ধৰণৰ কপিৰাইট আপোনাৰ তাত নাহে জাষ্ট আপুনি ক্ৰেডিটটো তলত দিব পাৰে নিদিলেও কথা নাই দিব পাৰে ইন ফিউচাৰ কেতিয়াবা প্ৰব্লেম নহ'বৰ কাৰণে তাত আপুনি মিউজিক যিকোনো ধৰণৰ মিউজিক আপুনি তাতে পাই যাব তো আপোনাৰ ব্লগটো যেনেকৈ চাপ'জ আপুনি মন্দিৰত গ'লে অলপ ধাৰ্মিক টাইপৰ মিউজিক লগাব আপুনি ক'ৰবাত পাৰ্কত গৈছে অলপ ইণ্টাৰেষ্টিং অলপ এনজয় টাইপৰ মিউজিক লগাব আপুনি গুৱাহাটীত গৈছে গুৱাহাটীত অলপ এনজয় টাইপৰ মিউজিক লগাব আপুনি ক'ৰবাত মেলাত গৈছে তো আপুনি অলপ তেনেকুৱা মিলাকে মিউজিক লগাব আপুনি অলপ দুখৰ টাইপ ভিডিঅ' বনাইছে বা ব্লগ বনাইছে তাত অলপমান ছেড টাইপ মিউজিক লগাব তো এনেকুৱা ধৰণৰ কথাবোৰ মনত ৰাখিলে আপোনাৰ ভিডিঅ'টোত ইণ্টাৰেষ্টবোৰ মানুহৰ খুব জাগি উঠে আৰু আপুনি হয়তো নিশ্চয় জানে যে ইণ্টাৰেষ্ট যিমানে বাঢ়িব অডিয়েন্সৰ ইণ্টাৰেষ্ট আপুনি যিমানে পাব সিমানে আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ চান্স অডিয়েন্স ৰিটেনশ্যন আপুনি বেছিকৈ পাব তেতিয়াহ'লে আপোনাৰ ব্লগটো বা ভিডিঅ'টো ভাইৰেল হোৱাৰ বহুখিনি সম্ভাৱনা থাকে তাৰপিছত আৰু এটা কথা আপুনি যিকোনো ট্ৰেণ্ডিং টপিক চুজ কৰিব পাৰে চাপ'জ এতিয়া অগ্নিপথৰ যিটো আপোনাৰ স্কিম হয় সেইটো স্কিম আপোনালোকে সবে হয়তো শুনিছে তাৰ ওপৰত বহুত কণ্ট্ৰভাৰ্চি চলি আছে বহুতো নিউজ তাৰ ওপৰত চলি আছে সেইটো এটা ট্ৰেণ্ডিং টপিক হয় তো সেই টপিকটোৰে আপুনি টাইটেলো লগাব পাৰে আপুনি ক'ব পাৰে যে এনেকুৱা অগ্নিপথৰ কাৰণে এনেকুৱাকৈ আমি কিছুমান সুখী হয় বা কিছুমান দুখী হয় এনেকৈ আপুনি 1 মিনিটৰ পৰা ওপৰত নকৰিব আপুনি 1 মিনিট মানৰ ভিতৰত এইখিনি কথা পাতিলে টাইটেলটো তাতে লগাই দিলে আৰু আপুনি জানে যে টাইটেল যদি ভাইৰেল টপিকৰ যদি টাইটেল হয় তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো ভাইৰেলটো খুব হোৱাৰ চান্স থাকে যদি আপুনি ভাইৰেল টপিকৰ লগত মিলাকে টাইটেল দি কেনে আপুনি যদি ভিডিঅ' বা ব্লগ বনায় তেতিয়াহ'লে ভাইৰেল হোৱাৰ সম্ভাৱনা থাকে তো আপুনি ট্ৰেণ্ডিং টপিকো চুজ কৰিব পাৰে আপুনি আপোনাৰ ব্লগটোত কিন্তু ষ্টৰি লাইনো ৰাখিব ষ্টৰি লাইন মানে এইটো হ'ল আপুনি চাপ'জ ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলে আৰু আপুনি গৈ পেলাই আপুনি গুৱাহাটীত ব্লগটো খতম কৰি নিদিব এনেকুৱা নহয় যে আপুনি গুৱাহাটীৰ পৰা মঙলদৈত আহিলে মঙলদৈত আপোনাৰ শেষ আকৌ মঙলদৈৰ পৰা আপুনি তেজপুৰ গ'ল তেজপুৰৰ পৰা আৰম্ভ তাৰপিছত আকৌ আপুনি গুৱাহাটী আহিল গুৱাহাটীৰ পৰা শেষ তেনেকুৱা নহয় আপোনাৰ এটা ষ্টৰি লাইন থাকিলে ভাল আপুনি চাপ'জ ঘৰৰ পৰা ওলালে গুৱাহাটী গ'ল গুৱাহাটীত দেখালে গুৱাহাটীৰ পৰা আকৌ ঘৰত আহি আপুনি এণ্ডিং পাৰ্টখিনি শ্বুট কৰিব লাগিলে 2 দিন দেৰিয়েই হওক বা এদিন দেৰিয়েই হওক আপুনি এণ্ডিং পাৰ্টখিনি শ্বুট কৰিহে ভালদৰে ভিডিঅ'টো এণ্ড কৰিব
তেতিয়াহ'লে মানে কি অলপ প্ৰফেশ্যনেল টাইপ লাগে, আপোনাৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে। ডাঙৰ যিবিলাক ব্লগাৰ হয়, সৌৰভ যোশী ব্লগ বা এনেকুৱা যিকোনো ধৰণৰ ব্লগাৰেই হওক ডাঙৰ তেওঁলোকক হয়তো দেখিছে যে তেওঁলোকে ষ্টৰি লাইন ৰাখে, তেতিয়াহ'লে কি হয় আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ এটা সম্ভাৱনা থাকে। অডিয়েঞ্চক অলপ হাইপ ক্ৰিয়েট কৰিবলৈ আপুনি আপোনাৰ ভিডিঅ'ৰ পৰা যিটো আপুনি ট্ৰেণ্ডিং টপিক আপুনি ভিডিঅ'টোত এড কৰিব, আপুনি ট্ৰেণ্ডিং টপিকটো যিখিনি আপুনি 1 মিনিট বা আপুনি 50 ছেকেণ্ড 40 ছেকেণ্ড যিখিনি এড কৰিব, সেই এডখিনি আপুনি ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে লগাই দিব। তেতিয়াহ'লে এনেকুৱা লাগে যেন সেইখিনি পাৰ্ট কেতিয়া আহিব আৰু আপুনি সেইখিনি পাৰ্টটো আপোনাৰ লাষ্টৰ ফালে থাকিব বা মাজত থাকিব। তো আপুনি তেনেকৈ ট্ৰেণ্ডিং টপিকৰ যিটো পাৰ্ট লগায় সেইখিনি আপুনি ফাৰ্ষ্টতে এড কৰিব। আপোনালোকে হয়তো সেইখিনিও দেখিছে। তো এইকেইটাই আছিল, আপোনালোকে ফ'ল' কৰি কেনে এটা ভাল ব্লগ বনাব পাৰে আৰু আপুনি ভাইৰেল কৰাব পাৰে। যথেষ্টখিনি আপোনাৰ হয়তো সহায় হৈছে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ, আৰু শ্বেয়াৰ কৰিব। আৰু এটা কথা, কেমেৰা নাই, ভাল মোবাইল নাই, মাইক নাই বুলি যদি আপুনি বহি থাকে তেতিয়াহ'লে আপুনি কিন্তু ইউটিউব চেনেল গ্ৰ' কৰিব নোৱাৰিব। তো মনত ৰাখিব, আপোনাৰ তাত যিখিনি আছে সেইখিনি ষ্টাৰ্ট কৰক। যদি আপোনাৰ কণ্টেণ্ট ভাল হয়, যদি আপোনাৰ স্কিল ভাল হয়, তেতিয়াহ'লে আপোনাক কোনো ৰখাব নোৱাৰে। ধন্যবাদ।